কেনেকুৱা লাগিছে জেগাটো? জেগাটো ভালে লাগিছে, নদী আছে। আজি ৰাইজসকল, আজি আমি আহিছোঁ ভোজ খাবৰ কাৰণে গ্ৰেগী আপোনাৰ ব্ৰহ্মপুত্ৰ কাণত। এইয়া চাবলৈ পাইছে ব্ৰহ্মপুত্ৰ। ইফালে পিছফালে চাব পাৰিছে আমাৰ কলিজা ভোমোৰা দলং। আৰু এয়া আমি খাবৰ কাৰণে জেগা বিচাৰি আছে আমাৰ নয়ন। এইয়া ক'ত জংঘলত সোমাব পাৰোঁ সেইটোৱে বিচাৰি আছে ইয়াতে গপা। মানে জংঘলত মংগল কৰা ধান্দা। এই প্ৰাণজিত, এইফালে আহা। আমি ভোজ খাব জেগাটো বিচাৰি পালোঁ নাই? পালোঁ। এইটো হ'ল মোৰ চেমচাং S24 আল্ট্ৰা জুমিং পাৱাৰ। খাবলৈ লগত কি আনিছা? খাবলৈ গাহৰি মাংস, আকৌ ভাত, ৰুটি, আকৌ ঠাণ্ডা। ভোজৰ লগত খাবলৈ এই তাক লৈ যোৱা, এই লৈ যোৱা তাক। এইটো স্প্ৰাইট, এইটো স্প্ৰাইট আনিছোঁ, পানী বটল আছে, এইটো ৰুটি আছে, এইটো মাংস আছে ব্ৰইলাৰ, আৰু এইটো তলত গাহৰি আছে। এইবাৰ হ'ব ভোজ। জেগাটো কেনেকুৱা লাগিছে? জেগাটো ধুনীয়া আৰু পিকনিকৰ মানুহখিনি দেখাই দিয়ে আৰু প্লেচটো ধুনীয়া ন। আমি এইফালে খাব যাম।